হে দোস্ত হাও কি খবৰ মোৰ ভালে দিয়ক কাৰণ গৈ আছো মালয়েছিয়া এতিয়া নাই কালি যাম ভিডিওটো আজিৰ পৰা আৰম্ভ কৰিলো কাৰণ হাজাৰক বিদেশ যাত্ৰা 2023 মোৰ ফাৰ্ষ্ট এইটো বিদেশ যাত্ৰা আৰু এইবাৰ অলপ ইউনিক হ'ব বিদেশ যাত্ৰাটো কাৰণ মই য'ত গৈছো অকলে গৈছো যিমান বাহিৰত গৈছো কিন্তু এইবাৰ অকলে নহয় আৰু এইবাৰ কোনো মানুহৰ ঘৰত নাথাকো যিমান বাৰ যাও অসমীয়া মানুহৰ ঘৰত থাকো না এইবাৰ মালয়েছিয়াত গৈ হোটেলত থাকিম ত্ৰিবেণী ভাৰত আছে মালয়েছিয়াত কিন্তু বৰ্তমান ত্ৰিবেণী ভাৰত মালয়েছিয়াত নাই তেওঁলোক ফুৰিব আছে ডুবাই থাইলেণ্ডত আছে তো মই এইবাৰ দাদা কেইজনমানৰ লগত গৈ পিনে 2 দিন মান পুৰা মালয়েছিয়া ফুৰিম ঘূৰিম দাদা মানে কালি কম দক আজিকো কম আপি নহয় দিয়া আপি নাই কিন্তু বুদ্ধি নাই আপি আৰু এতিয়া গৈ আছো মিনমাক লগ ধৰো এখন সভা আছে বৰ্তমান মাঘৰ মাহ জানে মাঘৰ মাহত বিভিন্ন সভা থাকে তো মই বহুত সভাতে গৈ আছো কিন্তু এটাও ভিডিঅ' বনোৱা নাই কিন্তু আজি তিহু কণিমাৰাৰ সভাত এটা ভিডিঅ' বনাম বুলি ভাবিছো দক এতিয়া সভা বুলি যে ক'লো সভা মানে কোনো মিটিং নহয় দক বেলেগ টাইপৰ বস্তুটো দেখাই আছো এই যিটো টাৰ্ণিং আছে এই টাৰ্ণিংটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় কাৰণ এই টাৰ্ণিংটোতে মই মিনময়ক ফোন কৰোঁ কাৰণ অলপমান আগত তাৰ ঘৰটো না ওলাই আহিব কওঁ ৰাস্তাত আছো ৰাস্তাত দে আৰু হোৱা চশমা পিন্ধি মিনময় ৰখি আছে এটা বোম কেছ 2 দিনৰ ভিতৰত ঠাণ্ডা নহয় হৈ গেল হ'লেও মই সন্মান দি এইটো পিন্ধি আছো দকচোন মই সন্মান দিছো অলপ কিন্তু আচৰিত কথা 2 দিনৰ ভিতৰত গৰম আহি গেল আপোনালোকৰ ফালে কেনেকুৱা ক'ব মানে এইবাৰ গৰমৰ দিনত ভয়ংকৰ গৰম পৰিব আগত ট্ৰেইন পৰিল ডক্টৰ বেজবৰুৱা চাবি না ডক্টৰ বেজবৰুৱা চাব গৈয়ে আছো এতিয়া চাব মানে চিনেমাখন নহয় ডক্টৰ বেজবৰুৱাৰ যি টিম সেই টিমটো আজি নলবাৰীত আহিব তো মই ৰাস্তাতে লগ কৰোঁ কিংকিনি বাহঁত আছে চিনাকিয়ে তো সকলো কথাখিনি সুধো আমি ধুনীয়াকৈ কেনেকুৱা কি ফিল্ম হ'ব এইখন মানে চব এই আগত প্ৰণীতা হোটেলত ৰখি আছে বলক আৰু কিংকিনি বা হিৰোইন ডক্টৰ বেজবৰুৱাৰ আৰু স্বৰ্গীয় নিপন গোস্বামীদাৰ বোৱাৰীকো আমি অলমোস্ট প্ৰণীতা পালো গাড়ীখন তাতে থৈ দিলোঁ সেইখন প্ৰণীতা গৈ আছো তাতে আছে কিংকিনি বাহঁত 3 তাৰিখে ৰিলিজ হ'ব কিন্তু মইতো নাথাকোঁ মালয়েছিয়াত থাকিম আহি পেলাই চাম দিয়ক এনে একপাক খবৰটো লৈ আহোঁ কেনেকুৱা চিনেমা কি এক কাপ চাও খাই যাওঁ আহি পেলাই চামে পটককৈ বলক বহি আছে ফাইনেলি সেয়া কিংকিনি বা হাই হেল্ল' ডক্টৰ বেজবৰুৱাৰ টিম তো এতিয়া ডক্টৰ বেজবৰুৱাৰ নামত এক কাপ চাই খাই লওঁ আৰু এয়া কিংকিনি বা আপুনি নিজে এক্টিং কৰিছে তো কেনেকুৱা হ'ব বুলি ভাবে এটা বস্তু মই প্ৰমিছ কৰিব পাৰোঁ যে ছবিখন টেকনিকেলি বিৰাট উন্নতমান হৈছে আমাৰ যিটো কেমেৰা ব্যৱহাৰ কৰিছে সেইটো কেমেৰা বজৰংগী ভাইজানত ব্যৱহাৰ কৰিছিলে গতিকে আমাৰ প্ৰযোজক সঞ্জীৱ নাৰায়ণ আৰু অক্ষতা নাৰায়ণে আমাক বিৰাট ছাপৰ্ট কৰিছে আৰু বা অসমৰ প্ৰথম কমাৰ্চিয়েল চিনেমা এইখনেই আছিল ন ডক্টৰ বেজবৰুৱাৰ প্ৰথমখন 1969ৰ ডক্টৰ বেজবৰুৱাখনে অসমীয়া কমাৰ্চিয়েল ছবিৰ এটা নতুন ধাৰা আৰম্ভ কৰিছিলে টেকনিকেলি সেইখন ছবি সাংঘাতিক উন্নতমান আছিলে প্ৰথমখন ডক্টৰ বেজবৰুৱা আপোনালোকে ইউটিউবত চাব পাৰিব এইখন চিনেমা অলপ দেখাই দিছোঁ মই কিন্তু ৰসগোল্লা খাবানে হেৰি ৰসগোল্লা আৰু দুটা দিব আৰু নিপন গোস্বামীদাৰ এখন বহুত সপোন আছিল নহয় যে চিনেমাখনক লৈ সঁচাকৈ খুব বেয়া লাগে যে দেউতাই এই ছবিখন চাব নাপালে কিন্তু এটা কথা আমাৰ ছবিখন গোটেইখিনি বস্তু দেউতাই এপ্ৰুভ কৰি গৈছে চাই গৈছে খালি ফাইনেল যিটো প্ৰডাক্ট সেইটো দেউতাই চিনেমা এখন ফেক চিনেমা দেউতাৰ এখন লাষ্ট ছবি আৰু ডাইৰেকশ্যন দেউতাৰ এখন লাষ্ট চিনিয়ে পাই সকলোৱে কৰিঅ'গ্ৰাফিও কৰিছে এক্টিঙো কৰিছে আপুনি ডান্স কৰিছে নেকি নাচা নাই ছবিখনত এটা ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিছোঁ বিক্ৰম হাজৰিকা ভিলেন হ'ব এনেকৈ ডক্টৰ বেজবৰুৱাৰ নামত আমি তামাম খালোঁ এতিয়া 3 তাৰিখে আপোনালোকে যাব চিনেমা হলত চাব কিংকিনি বাই চালেই অলৰেডি 5বাৰ মান চাইছেই আৰু ময়ো চাব যাম আহি পিনে আৰু বলক এতিয়া সভা চাব যাওঁ কিন্তু ৰাস্তাত এটা জ্ঞানৰ কথা কৈ যাওঁ ৰ'ব মই আগতে গম পোৱা নাছিলোঁ এতিয়া গম পালোঁ কিছুমান ট্ৰাকত চাবচোন এটা চকা লাইন এনেকৈ উঠি থাকে সেইটো নুঘূৰে মানে এইটো কিয় হয় যেতিয়া ট্ৰাকখনত বহুত বেছি মাল নাথাকে সেই চকাৰ পানীটো উঠাই থৈ দিয়ে যাতে তেল কমকৈ পুৰে কাৰণ বেছি চকা ঘূৰা মানে কি অলপমান তেল বেছিকৈ পুৰা তো যেতিয়া মাল নাথাকে ইমান চকাৰ প্ৰয়োজন নাই তো উঠাই থৈ দিয়ে আৰু বেছি মাল ফুল থাকিলে চকাটো নামাই দিয়ে বুজিলে আৰু এনেকৈ গাড়ীত টায়াৰ চাই আমি আহি পালোঁ মৃণালৰ ঘৰ বিয়া কৰা মানে বিয়াৰ পিছত মই অহাই নাছিলোঁ ইয়াৰ ঘৰত অলপ লাজো লাগি দিয়কচোন আৰু হাজাৰ হ'লেও ন তো আজি আহিলোঁ আৰু বলক তিৰিও আছে মানে আছে তিৰি ক'ত হা আৰু মৃণালৰ লগতে মানি কৰোঁ বিয়া হিমন্ত বিশ্বই যি কৈছে 22 বছৰৰ পৰা 30 বছৰৰ ভিতৰত বিয়া পাতিব লাগে কথাটো চিৰিয়াছলি লৈ পিনে বিয়া পাতি দিম এতিয়া কোনদিনা বিয়া 29 এপ্ৰিলত পাতিম আৰু এপ্ৰিল 29 কইনা ঘৰ ক'ত এপ্ৰিল 29 নাই এপ্ৰিল মাহত পাতিম বয়স 29 তো কইনা ঘৰটো দেখা পাম নেকি পাবা নিশ্চয় বলা বলক কইনাকো মাতি দিবি নহ'লে লৈ যাম একেলগে তো কথাটো বহুত চিৰিয়াছেই হৈছে আচলতে হিমন্ত বিশ্বই যিটো কৈছে যে বিয়া পাতিব লাগে কিন্তু পাতিলে নহয় না মৰম খাই থাকিব নোৱাৰি না নোৱাৰি
৩,০০০ টকা এটা কাজলৰ দাম যেতিয়া গম পোৱা যাব চকুত দিয়া তেতিয়া বিয়া মায়ে ক'ব আলু আন তাই ক'ব কাজল আন চকুত দিয়া মৰ য'তে মৰা আল্ট্ৰা 15 নম্বৰ প্ৰাইজৰ আল্ট্ৰা ফাৰ্ষ্ট প্ৰাইজৰ আল্ট্ৰা এইখিনি এৰিয়াৰ দৰে খেলা হয় অসমত ক'তো নহয় ইয়াৰ হাউলি পাঠশালা পাটাচাৰকুচি আল্ট্ৰা বহাই থৈ দিছি দুখন আল্ট্ৰা এখন খেলাত মইতো সেইদিনা যি ভিডিঅ' বনাইছিলোঁ সেইখনতো আছেই আৰু কেন্দুগুৰিত খেলা এনেই খেলা মানে এনেই আপোনালোকে এতিয়া আহক নিজৰ লাক আজমাওক এইখন লাছ ভেগাছ টাইপ ঠাই আমাৰ গোটেই অসমত আৰু এনেকৈ মানিকৰ চচুৰ বাৰী আহি পালোঁ ভাই ঘৰটো মনত আছে না আছে এইটো আগত এনে প্ৰেম বিবাহ না প্ৰেম বিবাহ বহুত বছৰ হ'ল জন্মাৰ আগৰ পৰাই কৈছা মোটামুটি বিয়াৰ বাছখান এইটোৱে ঘৰ চাগে এইটোৱে ঘৰ একবাৰ মাতি দি ভাই নাই নালাগে হাজাৰ হওক পেণ্ডিং যোৱাই কনফাৰ্মেশ্যন হোৱাই না তাৰপিছতে কনফাৰ্ম হ'ব 1 লাখ থৈ দিছোঁ উইচ লিষ্টত নহয় কিনচিয়ে ডেলিভাৰী হোৱা নাই ডেলিভাৰী হোৱা নাই এপ্ৰিলত হ'ব ডেলিভাৰীটো যিখন সভাত আহিছোঁ সুমনহঁতৰ আমাৰ ওচৰতে মই মানে গমেই পাওঁ তই কবি বুলি তো ই শুই আছিল এতিয়া সভাখন পালোৱে আৰু চাব পাৰে সকলো মানুহৰ ঘৰে ঘৰে কলগছ পুতিছে যেনেকে আমি দেৱালীত মানে ৰাতিপুৱা মই কৈ দিওঁ এইখিনি ৰাতিপুৱা মানে কি কৰিছিল গোসাইটো চাৰিওফালে ঘূৰাই গোসাই থাকে আমাৰ কণিমাৰা গাঁৱত সেইটো চাৰিওফালে গাঁৱত চাৰিওফালে ঘূৰাই আৰু অহাকালি হোম যজ্ঞ তাতে নেক্সট দিনা ফাংচন আছে এনেকে 3 দিনীয়া কাৰ্যসূচী হয় কিবা খাইছা নেকি নাই ইমান ভালকে কৈ আছ যি সুমনহঁতৰ ঘৰতে চাহ তাহ খালো ধুনীয়াকে এতিয়া সভা চাবা যাওঁ ভাই তই কিবা খাইছা নেকি নাই মই টোপনি পৰা উঠিলো চকু হৈ চাওঁ সুমনহঁতৰ ঘৰত এইটো বাৰান্দাত এনেকুৱা আগতে সকলোৰে মানুহৰ ঘৰে ঘৰে এনেকুৱা আছিল হৰিণৰ শিং এইটো কাম আছিল ভাই এইটো শৰ্মাখানে নহয় ছাৰ এইটো আমাৰ আটাহঁতৰ দিনতে আছিল সেই বেজে ইংকি আছে নাই ছাৰ বাহ এতিয়া আমি সকলোৱে সভাত যাওঁ বেছি ডাঙৰ সভা নহয় সৰু সভা কিন্তু চাই পেলাই ভাল পাব নাই ছাৰ আৰু এইফালে সহস্ৰজন মানুহ আহি গ'ল ব্লগাৰ আৰু মই কোৱাৰ দৰে চাওক দেৱালী টাইপত প্ৰতি ঘৰ মানুহৰ ঘৰৰ সন্মুখত কলগছ পুতিছে কাৰণ এইখন গাঁৱত সভা মানে কোনো মিটিং নহয় কি গম পাব চলি আছে কণিমাৰা সভা ইয়াতে ধুইলা উঠি আছে ধুইলা ন ধুইলা আজিকালি ধুইলা দেখাই পাবাৰ নাই বা যিটো বস্তু এই বস্তুটো আপোনালোকে মানে এই এৰিয়াটোতে পাব এইফালে আপাৰ আছামৰ পিনেও নাই ধুবুৰী একদম লোৱাৰ আছামৰ পিনেও নাই আমাৰ এই যিটো এৰিয়া বৰপেটা বজালী নলবাৰী এই অঞ্চলতে সভা আছে য'ত হোম যজ্ঞ কৰা হয় এনেকুৱা তাকে ভাওনা তোলা হয় তাৰপিছত দোকান বহে আৰু এইফালে চাওক ধুলীয়া উঠি আছে ধুইলা উঠা বুলি কয় এইবিলাক আজিকালি ল'ৰা ছোৱালীয়ে নাজানেই বহুত আমাৰ অসমৰ সংস্কৃতিৰ বহুত মহত্বপূৰ্ণ বস্তু এইবিলাক পাহৰি গ'লে নহ'ব মানে আমাৰ ৰাজাৰডাল যিডাল ইয়াত চাওক ভাওনা দেখাই আছে এটা সৰু সেই চেৰকিৰ মাজেৰে নিজৰ মানে চাৰ্কাছ দেখাই আছে বিভিন্ন ভাওনা খেল ধেমালিৰে মানুহক সেই হহুৱাই নাটকৰ জৰিয়তে এই ধুইলা চাওক ককা আপুনি কিমান বছৰৰ পৰা এনেকৈ ভাওনা কৰি আছে মই 9 বছৰৰ পৰা বুজিছোঁ আপোনাৰ যেতিয়া 9 বছৰ হৈছিল 9 বছৰ এতিয়া আপোনাৰ বয়স কিমান এতিয়া 3 বছৰ 12 বছৰ 72 ইয়াৰ্ছ তো এখেতে এইটো কৰি আছে যিটো ভাওনা হয় আপুনি ক'ত কৰিছে এইটো আন্দামানতো গৈছে বাপৰে হাৰিয়ানা ৰাজস্থান মুম্বাই বাপৰে পাঞ্জাব তো এখেতসকলে গোটেই জীৱনটো এই ভাওনা কৰিয়ে মানে পাৰ কৰিলে এখেতে আছে এইমাত্ৰ চাৰ্কাছ দেখালে আপুনি কিমান আগৰ পৰা কৰি আছে আপুনি 12 বছৰৰ পৰা চাৰ্কাছ কৰি আছে সভা বুলি ক'লে গোটেই গাঁওখনৰ ফূৰ্তি আৰু সৰুৰ পৰা ময়ো ইয়াতে ডাঙৰ চলি না বাচ্চাৰাতে বুজি পাওঁ সভাৰ যিটো ইম'চন বছৰটোৰ মনত একদিন আহে দোকান পাহাৰ আহিব মেলা আহিব ভাওনা আহিব যিটো ফূৰ্তি কিন্তু আজি মোবাইল চবাইলে চব খাই পেলাইছে নাটিকা কৰি আছোঁ ডেন্স কৰিলোঁ আৰু এই নাটক হ'ল অলপ আগতে আমাৰ তাৰাৱতী নাটক আৰু অনলি ঢুলীয়া নহয় ইয়াত নাটকো কৰা হ'ব গাঁৱৰ ল'ৰাখিনিয়ে নাটক কৰিব ইয়াতে মানে তো সভা মানে নট অনলি মিটিং হোম যজ্ঞ নাটক ঢুলীয়া চব থাকে নাটক কৰিব এইখন ষ্টেজ গাঁৱৰ ল'ৰাকেইটাই আৰু এইজনী হৈছে মেইন এক্ট্ৰেছ নাটকখনৰ নাম কি মৰমৰ নবৌ নবৌটো এইটো এয়া মৰমৰ ছোৱালী
মৰমত নবৌ এতিয়া যাওঁ সভা চালো আৰু সুমন বাই 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 খাইছা ভাই বহুত ভাল লাগিল সভা চাই আৰু মই কোৱাৰ দৰে সঁচা একদম লোৱাৰ আছামতো আপুনি এই ধুবুৰী চাইডেও এনেকুৱা সভা নাপায় বা একদম আপাৰ আছাম লখিমপুৰ ধেমাজি চাইডেও নাপায় আমাৰ এইখিনি ঠাইতে এনেকুৱা সভাৰ যিটো কালচাৰ সৰ্থেবাৰীৰ সভা ৰঙা সভা কিমান সভা এইখিনি এৰিয়াত হয় তো এনেকুৱা আমি পুৰণি কালচাৰ যদি পাহৰি যাওঁ কেতিয়াও আমি আগবাঢ়িব নোৱাৰোঁ তেনেকৈ আমি যদি ইয়াৰ শহুৰাতৰ ঘৰ পাৰ কৰি যাওঁ কেতিয়াও ই জীৱনত আগবাঢ়িব নোৱাৰে তো সেইবাবে ইয়াক নমাই থৈ যাম আজি ৰাস্তাত শহুৰাতৰ ঘৰত থাকি যাব তো সৰ্বশেষত ফোনটো লগালে দে কইনাক গেলি মানিকে ৰাস্তাক লগি আহা ময়ো পাতিমে বিয়া ময়ো পাতিম বিয়া তো আমি কইনাৰ ঘৰ আহি পালোঁ ভাই হৰণ বাজি দি নিবা আহিছোঁ তই বিয়া হান ৰ ইয়াতে জাগা আছে এটা গাড়ীত লাজ ভাই পেণ্ডিং আহি আছে ভাই কেনে অনুভৱ অনুভৱটো কেনে কওঁ অনুভৱ আজি নেমে লাগছে ভাই এইটো এনেকে কইনা ভাই চিনি না ঘৰত তই বিয়া কৰিব জানে না কইনাক ৰখি আছো আহাই নাই ভাই কি কবি আধা ঘণ্টা হ'ল পলাই গ'ল নেকি ভাই যদি কিবা কাৰণত পলি যায় ছেকেণ্ড অপশ্যন আছে বৰ্তমান নাই ভাববা লাগিব আছে দে তো কইনা আহিল কিন্তু ডিউটো কইনা লাজ কইনা দেখাব নোৱাৰিলো বিয়াৰ দিনা দেখাম বাৰু কইনা